বৰ্তমান সময়ত সমগ্ৰ দেশতে অপৰাধজনিত ঘটনা যথেষ্ট দেখিবলৈ পোৱা গৈছে। হত্যা, ধৰ্ষণ, লুণ্ঠন, ঠগ, প্ৰবঞ্চকে ভৰি পৰিছে সমাজ। প্ৰতিখন নগৰ গাঁৱৰ একাংশ লোক আইনী মেৰপাকত সোমাই পৰিছে। কিন্তু ইয়াৰ বিপৰীতে গহপুৰৰ এখন আদৰ্শ গাঁও দেখুৱাম আমি। প্ৰতিষ্ঠা হোৱা ৬৫ বছৰৰ ভিতৰত কোনো এজন লোকেই আইনী মেৰপাকত সোমোৱা নাই এই গাঁওখনত। ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা এই গাঁওখনলৈ কোনো অপৰাধজনিত ঘটনাৰ বাবে প্ৰৱেশ কৰিব লগা হোৱা নাই আৰক্ষী। এক কথাত ক'বলৈ গ'লে গাঁওখনৰ পৰা অথবা গাঁওখনৰ লোকক লৈ আজি পৰ্যন্ত কোনো ধৰণৰ গোচৰেই ৰুজু হোৱা নাই আৰক্ষী থানাত। গহপুৰৰ এই গাঁওখনৰ নাম দুবিয়া কাৰ্বি গাঁও। কাৰ্বি জনগোষ্ঠীয় লোকে বসবাস কৰা গাঁওখনৰ ৰাইজৰ বিভিন্ন সমস্যাৰে হৈ বসবাস কৰি আহিছে যদিও যিকোনো অৰ্থনৈতিক অথবা হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ আইনমুখী হ'ব লগা নজিৰ আজি পৰ্যন্ত নাই। কোনো অপৰাধজনিত ঘটনা, অৰ্থনৈতিক কাৰ্যকলাপ সংঘটিত নোহোৱা প্ৰকৃতাৰ্থত এখন আদৰ্শ গাঁও বুলি ক'ব পৰা দুবিয়া কাৰ্বি গাঁৱৰ ৰাইজৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি কেতিয়াবা পৰিবনে? আমাৰ সেইখন দুবিয়া কাৰ্বি গাঁও নিজে শলাগা কথা নহয়, কিন্তু এটা আদৰ্শ গাঁও বুলি ক'ব পাৰি। আজি আমাৰ কোনো হাই কাজিয়া নাই, ল'ৰা ছোৱালীৰ লগত হাই কাজিয়া নাই, ডাঙৰবিলাকৰ লগত হাই কাজিয়া নাই, আনৰ সম্প্ৰদায় মানুহৰ লগতো হাই কাজিয়া নাই, তৰ্ক নাই। কিন্তু আমি মিলাপ্ৰীতি আজিলৈকে চলি আছোঁ, তেনেকৈ মিলাপ্ৰীতিকৈ চলি আছোঁ। তাৰ লগত কোনো হেৰি নাই। আজিলৈকে পুলিচো সোমোৱা নাই ইয়াত, কোনো সেইবিলাকৰ মানে আমাৰ ভবাই নাই আৰু দেখাও নাই, আমি নাজানো সেইবিলাক কথা। বহুত দিনৰ পৰা চিন্তা কৰিবলৈ গ'লে 1955 চনত নহয়, 49, 51, 52 চনৰ পৰা আমি বসবাস কৰা গাঁও। এতিয়ালৈকে আমি পুলিচ চিআৰপি আমাৰ এইখন গাঁও এতিয়ালৈকে সোমোৱা নাই, অহাই নাই। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে এতিয়াও মানে পুলিচৰ বা কেনেকুৱা সিহঁতক আমাক সোধেহে, বোলে পুলিচটো কেনেকুৱা মানুহ এনেকুৱা বুলি আমাক সোধেহে। আমি কাৰণ শান্তিৰে আছোঁ, আমি কাৰো লগত হাই কাজিয়া নকৰোঁ, আৰু আমাৰ নিজৰ ভিতৰতো আমি হাই কাজিয়া নকৰোঁ, একো নকৰোঁ, খালি আমি শান্তিৰে আছোঁ বৰ্তমানলৈকে। আপুনি গাঁওবুঢ়া নহয়? গাঁওবুঢ়া হয়। আপুনি ইয়াৰ পৰা কোনো ধৰণৰ ডকাইত ইয়াত কোনো ধৰণৰ এখন গাঁৱত কোনো ডকাইত চোৰ গুণ্ডামি বৰ্তমানলৈকে নাই। আপোনাৰ কিবা কেছত তেনেকুৱা কেছটো নাই আমাৰ ইয়াত। যে ঘৰে ঘৰে কাজিয়া হৈ বুলি কিবা পুলিচ হয়, সেইটো খেল আমাৰ ইয়াত নাই। কিমানমান মানুহ আছে ইয়াত? ইয়াত হেৰি হ'ল এতিয়া 60-70 ঘৰমান হ'ল আমাৰ ইয়াত কাৰ্বি গাঁও। মানে আপোনালোকৰ চবেই ডাঙৰে সৰুক মৰম আৰু মানে আমি তেনেকুৱা বোলে আমুক তেনেকুৱা আমি তেনেকুৱা কথা নকওঁ, আৰু ডাঙৰকৈ কাজিয়া তেনেকুৱা কথাও নকওঁ। যাক যেনেকৈ মানে এনেকৈ কৰি মানে আমি এনেকৈ মিলাপ্ৰীতি এনেকৈ চলি আছোঁ।
Jetwings, shaping future leaders for a global platform.